কাটি কাটি কেনেধৰণে আলু ৰুৱে তাক অকণমান দেখাবলৈ চেষ্টা কৰিম মই। নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউটিউব চেনেল বাসু ব্লগলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই আন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আহক আমি ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো মাজলৈ সোমাই যাওঁ, ব'লক। আৰু বন্ধু বান্ধৱীসকল, মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ আৰু এতিয়াও কৈ দিওঁ বাৰু। যিহেতু মই খেতি কৰি ভাল পাওঁ আৰু খেতিৰ বিষয়ে মই কিছুমান আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। যিহেতু আমাৰ আলু ৰুব হৈ গ'ল, আজি ইংৰাজী 16 তাৰিখ হ'বলা। আজি এতিয়া সোনকালে যদি ৰুওঁ তেতিয়া মই পুহ মাঘত মই খান্দিব পাৰিম। যিহেতু মই এতিয়া বৰ্তমান জলন্ধৰ ৰুবলৈ লৈছোঁ আৰু অসমীয়া ৰোৱা মই আপোনালোকক দেখাম। যিহেতু মই এতিয়া আলু ৰুবলৈ গৈ আছোঁ, আলু কেনেকুৱা পদ্ধতিত ৰুইছোঁ মই অকণমান দেখাইছোঁ আপোনালোকক। আৰু কৃষকসকলে ভালেই পাব চাগে, নহয় জানো? ব'লক মই কেনেকৈ ৰুইছোঁ অকণমান দেখাইছোঁ, পথাৰলৈ যাওঁ। আৰু বন্ধু বান্ধৱীসকল, যিহেতু মোৰ লগত আমাৰ সদস্য আছে, আমাৰ ঘৰৰ মানুহ আছে আৰু ভতিজা ল'ৰা এটা আছে আৰু মোৰ মানুহজনী আছে আৰু ডাঙৰ ছোৱালী আছে আৰু সিফালে মায়ে আলু ৰুই আছে। মই কেনেকৈ ৰুইছে বেক কেমেৰা কৰি আপোনালোকক দেখাই দিছোঁ, চাই লওক। প্ৰথম মই দেখাই দিছোঁ এয়া আলুটো। যিহেতু জলন্ধৰ আলু ৰোৱা হৈছে, আলুটো আপোনাৰ দুফালকৈ ফালি দিয়া হৈছে আৰু ফালি পেলাই এইটো ইণ্ড'ফিল হয়। ইণ্ড'ফিলত অকণমান টাইম আপোনাৰ জুবিয়াই ল'ব লাগে, যিহেতু ফলা আলু হয়। আৰু তাৰপাছত ফালি পেলাই আপোনাৰ এনেকৈ অকণমান শুকাব দিব লাগে, যিহেতু 10 মিনিটমান শুকাব দিব লাগে, তেতিয়া ভাল হয়। আৰু এয়া আলু পাতি কৰি ল'লোঁ মই নাঙলেৰে পাতি কৰি ল'লোঁ আৰু আলুটো এনেধৰণে ৰোৱা হৈছে, মানে জাপি গৈছে আলুটো মানে এনেকৈ। আৰু ইয়াৰ ওপৰত মই মেটেকা দি পেলাই জাপি দিম আৰু দেখাম মই আপোনালোকক সকলো। মায়ে ৰুই আছে। মা কেনেকুৱা লাগিছে ৰুই পেলাই? হে, ভাল লাগিছে। আৰু চাই থাকক, শেষলৈকে চাই থাকক, আৰু আছে মই দেখাম। আৰু এই আলু হওক আৰু অন্যান্য মই অসমীয়া আলু ৰুবলৈ আছে, তাৰো ভিডিঅ' মই আপোনালোকক দেখাম। আৰু সকলো ভিডিঅ' যদি চাবলৈ হয় আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটোত চিকুট এটা মাৰি দিব। এটা কথা কিন্তু আপোনালোকে মনত ৰাখিব লাগে, যিহেতু আলু খলটো যেতিয়া কৰে, আলু খলটো আপোনাৰ যিখিনি ইয়াত মাটি থাকে, এই মাটিখিনি অকণমান অঁতাই ল'ব লাগে। যিহেতু এনেকৈ ধৰণে অঁতাই দিলে হৈ গ'ল, এনেধৰণে তেতিয়া আপোনাৰ ৰুবলৈ ভাল হয়। মানে যিসকলে ৰুব আলুটো তেওঁলোকে অলপ ভাল পায়। তেনেকৈ কৰি ল'লে মানে ভাল মানে দেই। মই বিশেষ সিমানটা খেতিৰ বিষয়ে সিমানটা নাজানো, কিন্তু মই লোকৰ পৰা দেখিছোঁ। আৰু যিহেতু মোৰ দাদা বৰ এজন ভাল খেতিয়ক আমাৰ এই বানপীড়িত অঞ্চলৰ, দাদাৰ পৰা মই এইবিলাক মানে কি বুলি ক'ম জানো, এইটো আইডিয়া নে কি কয়, বুজি ল'ব, নিজে বুজি পাই ল'ব। তেনেকুৱা এটা কৰি থাকোঁ, অভিজ্ঞতা লৈছোঁ হয়, অভিজ্ঞতা লৈছোঁ। ৰুই থাকোঁ। আৰু মই কৈছিলোঁ আপোনালোকক আলু কেনেকৈ ধৰণে পুতিম। মানে এই মেটেকা চুলি হয়, মই মেটেকাজোপা দেখাইছোঁ, এইটো শুকান মেটেকা হয়। আৰু এই চুলিটো আপোনাৰ এনেকৈ অকণমান ফঁহিয়াই লৈছোঁ, যিহেতু মই এনেধৰণে ঢাকি দিম ইয়াত। ঠিক এনেধৰণে অকণমান ঢাকি দিম, যিহেতু আপোনাৰ এতিয়া আহিন মাহ এতিয়া, যিহেতু আপোনাৰ জাগল হ'বও পাৰে, বৰষুণ হ'ব পাৰে। যিহেতু মাটি দি যদি মই পুতি দিওঁ, ধৰক খুন্দা মাৰি ধৰিবও পাৰে, মানে গজালি নোলাবও পাৰে, মানে তেতিয়া ধৰক তলতে আলুটো গেলি যাব পাৰে। সেইকাৰণে মই মেটেকা চুলি দিছোঁ। আৰু জাষ্ট মই ইয়াত মাটি নিদিয়াকৈ নাথাকোঁ, দিম অকণমান মাটি দিম, নহ'লে আপোনাৰ এই বস্তুটো যিটো মেটেকা চুলি হয়, এই মেটেকা চুলিটো আপোনাৰ বতাহ হওক বা কিবা হওক বা কোনোবা ভৰি উজতত গুচি যাবও পাৰে। সেইটো কাৰণে অলপ শ্লাইড মাটি দিম, মানে আপোনাক খুন্দা মাৰি নধৰিবৰ কাৰণে মই এই বস্তুটো এনেধৰণে দিছোঁ। আৰু লাইক এটা কৰি দিব দেই, লাইক এটা এনেকৈ নহয়, চৰি, এনেকৈ কৰি দিব লাইক এটা। নহয় জানো, বহলাই গৈ নাথাকোঁ আৰু হ'ব। আৰু বন্ধুসকল, যিহেতু মই আলু ৰুই হৈ গ'ল, এতিয়া যিহেতু মই মেটেকা জাপি আছোঁ। মই মেটেকা কেনেকৈ জাপিছোঁ দেখিছে, ক'লা যিবিলাক গোবৰ নহয় কোনো, মেটেকা হয়। আৰু হৈ গ'ল 18-19 পাতিমানহে দিলোঁ, বেছি দিব নোৱাৰিলোঁ। বিশেষ মানে কথা এটা থাকেতো, দিয়কচোন। আজিলৈ ভিডিঅ' সামৰি দিলোঁ আৰু বেছি আগবঢ়াই নাযাওঁ। জয় অসম, জয় হিন্দ।